চাওক এইবাৰ বিটিআৰ নিৰ্বাচনত আমি তৃণমূল কংগ্ৰেছে প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু ইয়াত আমাৰ য'ত শক্তিশালী সংগঠন আছে প্ৰায় 40টা সমষ্টি আমি কিন্তু 19টাত দিছোঁ 19গৰাকী প্ৰাৰ্থীয়ে দিছোঁ আৰু 19গৰাকী প্ৰাৰ্থী দিয়াৰ কাৰণটো হৈ গ'ল যে আমাৰ সংগঠন আছে আৰু ৰাইজে বিকল্প নতুনত্ব বিচাৰিছে সেইফালৰ পৰা টিএমচিৰ নামটো প্ৰথমেই আহিছে কাৰণ বিটিআৰ বাসীক ৰাইজক কেতিয়াবা হয়তো হাগ্ৰামাই ঠগাইছে কেতিয়াবা প্ৰমোদ বৰাই ঠগাইছে 5 বছৰ কেতিয়াবা বিজেপিয়ে ঠগাইছে আৰু বিশেষকৈ আজি আমি যিখন সভা কৰিলোঁ চৰাইবিলৰ আমাৰ এই সমষ্টিটোত ইয়াত চাব আপুনি বড়ো আৰু মুছলমান ভাইসকল একেলগে সভাখনত উপস্থিত আছে কাৰণ তৃণমূল কংগ্ৰেছ এনেকুৱা এটা দল হিন্দু মুছলমান সকলোকে লৈ আগুৱাই গৈছে আৰু বিটিআৰ অঞ্চলত যিবোৰ সংখ্যালঘু এলেকা আছে যিবোৰ সংখ্যালঘু সমষ্টি আছে এই সংখ্যালঘু সমষ্টি ৰাইজে এটা কথা বুজি উঠিছে বিজেপিকটো ভয় খায়েই কাৰণ সাম্প্ৰদায়িক মাটিৰ পট্টা এইবিলাক বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি কৰি আছে সাম্প্ৰদায়িক সংঘৰ্ষ কৰি আছে কিন্তু সকলো মুছলমান ৰাইজে এটা কথা বুজি উঠিছে যে এই সমস্যাটো জীয়াই ৰাখিছে কংগ্ৰেছ দলে কাৰণ যোৱা 15-20 বছৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে তেতিয়া হাগ্ৰামা ইয়াততো পৰিষদ গঠন কৰিছিলে 12 চনত আপোনালোকে কোকৰাঝাৰৰ ইছ্যুটো চালে গম পাব বহুত মানুহ হত্যা হৈছিলে তেতিয়া কিন্তু চৰকাৰ কিন্তু কংগ্ৰেছৰ আছিল আজি ডিটেনশ্যন কেম্পে কওক এনআৰচি আধৰুৱা কওক আপুনি ডি ভোটাৰ কওক মাটিৰ পট্টা নিদি ভয় ভাবুকি দি থকা ভোট সংগ্ৰহ কৰা কেৱল এইবিলাক সৃষ্টি কিন্তু কংগ্ৰেছ গতিকে মুছলমান ৰাইজৰ মনৰ পৰা কংগ্ৰেছটো এনেকৈ আঁতৰি গৈছে যোৱা পৰহিৰ পৰা আমি সভা কৰিলোঁ ফকিৰাগামত কৰিলোঁ মই নিজে উপস্থিত থাকি কৰিলোঁ মই 4 দিন থাকি লৈছোঁ আজি আমাৰ দলৰ সাংসদ সুস্মিতা দেৱো ইতিমধ্যে আহি পাইছে চিনাঙত সভা কৰি আছে মই পৰহিৰ পৰা দেখিবলৈ পাইছোঁ ইয়াত কংগ্ৰেছৰ কোনো সংগঠন নাই 40টা সমষ্টিত প্ৰাৰ্থীত্ব দিছে 40টা সমষ্টি যোৱাবাৰ শ্ৰীৰামপুৰৰ পৰা এগৰাকী জয়লাভ কৰিছিল লগালগ বিজেপিত যোগদান কৰিছে এইবিলাক ৰাইজে লক্ষ্য কৰি আছে যোৱাকালি ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ল তাতো 27টা ভোট ক্ৰছ ভোটিং হৈছে মই কোৱা নাই 27টা কংগ্ৰেছৰে হয় বুলি বাৰু বেলেগৰো আছে কিন্তু বেজৰ ভোট কংগ্ৰেছে ক্ৰছ ভোটিং কৰে কাৰণ কংগ্ৰেছ আৰু বিজেপি একেটাই ধৰিছে সেইবাবে বিটিআৰবাসী এইবাৰ আমাৰ যিগৰাকী প্ৰাৰ্থী লাইফুং নাৰ্জাৰী তেওঁৰ বড়ো সমাজত এটা যথেষ্ট প্ৰভাৱ আছে আৰু যিবোৰ সংখ্যালঘু সমষ্টি তাত মই নিজে সংখ্যালঘু ৰাইজক লগ কৰি তেখেতৰ মত বিনিময় কৰি এটা কথা গম পাইছোঁ ৰাইজে এনেকুৱা পৰ্যন্ত কৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থী আৰু নেতা আহিলে লাট মাৰি খেদিব লাগে বিটিআৰৰ পৰা কোনো ধৰণৰ কথা নাই 40গৰাকী প্ৰাৰ্থী দি তেখেতসকলে ভোট বিভাজন কৰি বিজেপিক সহায় কৰিব ওলাইছে গতিকে এটা খুব আকৰ্ষণীয় যুঁজ হ'ব মই আকৌ কৈছোঁ 19টা প্ৰাৰ্থী দিছোঁ আমি চৰকাৰ গঠন কৰাৰ উদ্দেশ্য নহয় কিন্তু চৰকাৰ যিয়ে গঠন কৰিব তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ সমৰ্থন নোহোৱাকৈ কৰিব নোৱাৰে কংগ্ৰেছ বিজেপিৰ বি টিম বুলিতো আমি অভিযোগ দি আছোঁ কিন্তু তেখেতসকলে প্ৰমাণ কৰি আছে আজি 40টা সমষ্টিত প্ৰাৰ্থীত্ব দিয়াৰ কি কাৰণ কি তেখেতসকলৰ সংগঠনে ক'ৰবাত সভা দেখিছে নেকি এনেকুৱা এতিয়াতো সভা দেখা নাই কেৱল বিজেপিক সহায় কৰি আছে মুছলিম ভোটটো বিভাজন কৰি আছে বড়ো আঁতৰি গ'ল চাহ জনজাতি আঁতৰি গ'ল হিন্দু ভোটাৰ আঁতৰি গ'ল এতিয়া মুছলমান ভোটৰ কেইটামান টকাৰ বিনিময়ত আজিলৈ গৌৰৱ গগৈ সভাত আহিছে নেকি কিবা ইয়াত দেখিছে নেকি আপোনালোকে ডাঙৰ কথা কয় ডাঙৰ লেকচাৰ মাৰে আৰু মই আজি আপোনালোকক কৈ গ'লোঁ আমি চৰকাৰ গঠন নকৰোঁ কিন্তু আমাৰ প্ৰাৰ্থী জয়লাভ কৰিব আৰু আমাৰ সমৰ্থনত বিটিআৰত চৰকাৰ গঠন হ'ব আমাৰ সমৰ্থনত কিন্তু ইয়াতে কংগ্ৰেছে দূৰলৈ আমাতকৈ তৃতীয় চতুৰ্থ স্থানতো নাথাকে বিজেপি UPPL আৰু BPF আৰু TMC এতিয়া বিজেপি UPPL আৰু BPF বুলি ক'লে একেটাই পাৰ্টি ধৰিব লাগিব কাৰণ 5 বছৰ হাগ্ৰামা বিজেপিৰ লগত থাকে আৰু প্ৰমোদ বৰা 5 বছৰ বিজেপিৰ লগত থাকে গতিকে সংখ্যালঘু ৰাইজে এইবোৰ বস্তু দেখি আহিছে আৰু যিবোৰ দিনক দিনে সমস্যা মূল্য বৃদ্ধি আৰু বিভিন্ন ধৰণৰ সমস্যা আছে গতিকে হিন্দু ভোটাৰ বড়ো ভোটাৰো তেখেতসকলৰ পৰা আঁতৰি গৈছে এতিয়া তেখেতসকলৰ এটাই উপায় আছে যে শেষ 2 ৰাতিত পইচা যিটো তেখেতসকল 2000-5000 ভোট কিনে আমি সেইটো সজাগ কৰি আহিছোঁ এই 2000-5000 নিজৰ ভৱিষ্যত উঠি অহা ল'ৰা যুৱ প্ৰজন্মৰ ভৱিষ্যতটো নষ্ট কৰি ভোটটো নষ্ট কৰিব নালাগে আমি কংগ্ৰেছক বেছিকৈ এইকাৰণে চকু দি আছোঁ কাৰণ কংগ্ৰেছে বিজেপিক সহায় কৰিছে বিটিআৰ নিৰ্বাচন যাৰ বাবে 40গৰাকীকৈ প্ৰাৰ্থীত্ব দিছে আৰু ফলাফলৰ দিনা চাব আমি যি 19গৰাকী প্ৰাৰ্থী আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ বিটিআৰত কংগ্ৰেছ বহু ব্যৱধানত বহুত দূৰত থাকিব এইটো ৰাইজে সিদ্ধান্ত লৈছে আমি 19টাত খেলিছোঁ তাৰে ভিতৰত আমি ধৰি লওক 50% নিশ্চিত জয়লাভ কৰিম 50% তাৰ মাজত ক'ৰবাত 5% 10% ইফাল সিফাল হ'ব কিন্তু ভোট শ্বেয়াৰত আমি কিন্তু দ্বিতীয় স্থানত থাকিম ভোট শ্বেয়াৰত আমি ডাঙৰ কথা নকওঁ আমি চৰকাৰ গঠন কৰিম বুলি ক'লে 21গৰাকী প্ৰাৰ্থী দিব লাগিব কাৰণ 21গৰাকী প্ৰাৰ্থী দিয়াৰ পিছত ভোট বিভাজন হয় আমাক আকৌ আমাৰ ওপৰত আঙুলি উঠাব যিটো কংগ্ৰেছৰ ওপৰত উঠি আছে এতিয়া হাগ্ৰামাৰ ওপৰত উঠি আছে বা প্ৰমোদৰ ওপৰত উঠি আছে আমি সেইটো অভিযোগ ল'ব খোজা নাই যাৰ বাবে আমি শক্তিশালী সংগঠন থকা 19টা সমষ্টিত প্ৰাৰ্থীত্ব দিছোঁ ভাৰতবৰ্ষৰ ভিতৰত DMC এনেকুৱা এটা দল যিটো দলে বিজেপিক পশ্চিমবংগত 3বাৰকৈ পৰাস্ত কৰিছে
এইবাৰ 4 নম্বৰৰ বাবে চৰকাৰ গঠন কৰিব গৈ আছে ফেব্ৰুৱাৰী নিৰ্বাচনটোত। আৰু আপুনি যিটো কৈছে আকৌ টিএমচিৰ গণভিত্তি, মোৰ নিজা যিটো হাজো সমষ্টি তাততো টিএমচিৰ বিধায়ক আছিলে, মৰিগাঁৱত টিএমচিৰ বিধায়ক আছিলে। যোৱা লোকসভাত টিএমচি 47,000 ভোট পাইছে কেৱল বৰপেটা লোকসভাৰ পৰা, এই পঞ্চায়তত, লোকসভাত নহয়, পঞ্চায়তত 47,000 ভোট পাইছে। কংগ্ৰেছ বহুত তলত আছে। গতিকে কথাবিলাক কেনেকুৱা যে কোনোবাই ভাবিছিল নেকি 5খন আসন দিয়ে বিজেপিয়ে 16ত চৰকাৰ গঠন কৰিব বুলি? কোনোৱে ভাবা নাছিলে। 5গৰাকী বিধায়ক আছিল, 5গৰাকীৰ পৰা 80গৰাকী কেনেকুৱা হ'ল? গতিকে ৰাইজৰ মন সলনি হওঁতে সময় নালাগে, য'ত যিটো বিটিআৰ নিৰ্বাচনত এইবাৰ আপোনালোকে এটা বৃহৎ পৰিৱৰ্তন দেখিবলৈ পাব। সহযোগী বুলি কথা নাই, আমি যিমান সভা সমিতি কৰিছোঁ, আমি ৰাইজক যিটো প্ৰতিশ্ৰুতি দিছোঁ, ৰাইজৰ সমস্যাবোৰ আমি শুনি লৈছোঁ। সেই প্ৰতিশ্ৰুতিবোৰ যিয়ে চৰকাৰ গঠন কৰাত আমাক প্ৰতিশ্ৰুতি দিব যে তোমালোকৰ যিবোৰ প্ৰতিশ্ৰুতি আমি পূৰণ কৰিম, আমাক সমৰ্থন কৰক। আমি চৰ্ত দিম, আৰু চৰ্ত যদি মান্তি হয় তেতিয়াহে আমি সমৰ্থন কৰিম। বিজেপিৰ লগত টিএমচিৰ কোনো, মই ক'লো নহয়, বিজেপিৰ লগত যদি চৰকাৰ গঠন কৰিবলৈ তেনে পৰিস্থিতিত বিজেপি আমি আঁতৰি থাকিম। এতিয়া হাগ্ৰামাই হওক, প্ৰমোদ বড়ো হওক, বিজেপিৰ বি টিম বুলি কৈ আছোঁ, কংগ্ৰেছক চি টিম বুলি কৈ আছোঁ। আমি এতিয়া কাক সমৰ্থন কৰিমতো সেই কথাটো এতিয়া আহি পৰা নাই। যেতিয়া আহি পৰিব, যদি ৰাইজে কয় যে ৰাইজৰ কাম হ'ব লাগে, অমুকক সমৰ্থন কৰিব লাগে, তেতিয়া আমি আমাৰ চৰ্তবোৰ ৰাখিম। কাৰণ আমি যদি সমৰ্থন নকৰোঁ, চৰকাৰখন নহ'লে ৰাইজৰ কাম নহ'বতো। গতিকে আমি সমৰ্থন যেনেকুৱা কৰিম, যদি কালি আমাৰ চৰ্ত পূৰণ নকৰে সমৰ্থন উঠাই ল'ব পাৰি। তেনেকুৱা ভাৰতবৰ্ষৰ ৰাজনীতিত বহুত ধৰণৰ ঘটনা আছে।